কেনেকুৱা পৰিস্থিতি আপোনালোকে চাব পাৰে। আপোনালোকৰ সন্মুখত এটা দলং মই ভাঙি দেখাইছো, পাৰ হৈ আছে, আপোনালোকে দেখিব পাৰিছে। অলপ দেখাই দিয়াচোন, তুমি হাতেৰে এনেকে চুব পাৰো আমি। ফালে দেখিব পাৰিছে এইটো হল দলং। 10 টকা 20 টকা উঠাই এনেকে এই দলংটো ৰিপেয়াৰিং কৰি আছে। অসুবিধা হৈছে না ইয়াৰ? অসুবিধাটো পুৰা অসুবিধা। আজি মই উপস্থিত আছো গোবিন্দপুৰ গাঁৱত, বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ গোবিন্দপুৰ গাঁও। আৰু ইফালে আপোনালোকে চাব পাৰিছে যে মোৰ সোঁফালে আৰু মোৰ বাওঁফালে কোনো ধৰণৰ বেৰ দেখা পোৱা নাই। এই বেৰটো কিমান দিন ধৰি নাই? এইফালে মোটামুটি আপোনাৰ ধৰক 1 বছৰমান পাৰ হ'ল আৰু 1 বছৰ ধৰি এই বেৰ নাই। তো শুনিব পাইছে যে এই দলং এনেতো চাপা, মানে এটা পিলপিলি গলে এটা বাইক যাব নোৱাৰে, হয় না? নহয় যাবই নোৱাৰে, একো যাব নোৱাৰে। মই যি দেখা পাইছো ইফালে অলপ কেমেৰা পাৰ্চনক কম দেখাব লাগে কিদৰে ৰাইজে অসুবিধাই পাৰ হৈ আছে, আপোনালোকে দেখিব পাৰিছে। তো অলপ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ নামটো কি আছিল? হাফিজুৰ ৰহমান। আপোনাৰ ঘৰটো ক'ত? মোৰ ঘৰ গোবিন্দপুৰ। গোবিন্দপুৰ। তো দেখিব পাইছে যে পিলপিলি এটা গৈ আছে আৰু দাদা ইফালে চাইকেলটো কান্ধত কৰি লৈ আহিছে। তো মোৰ প্ৰশ্ন এতিয়া এইটো যে যদি এনেকে চাইকেল যদি কান্ধত লৈ আহিবলৈ সময়ত যদি পানীত পৰি যায় তেনেহলে এইটোৰ দায় কোনে হ'ব? দলঙৰ যি অৱস্থা আমি দেখি আছো, মোৰে ভয় লাগি আছে ভিডিঅ' বনোৱাৰ সময়ত। মই পিছফালে যে আহি আছো, মই পিছত পৰি যাব পাৰো। চাব পাৰে যদি মই জোৰকে ইফালে মাৰি দিওঁ ধাক্কা, তো সিফালে পৰি যাব। এইফালৰ বেৰো এনেকে ভঙা, মানে যদি মই সিফালে জোৰকে ধাক্কা মাৰি দিওঁ হয়তো সিফালে পানীত পৰিব। আমিও গম পাইছো যে চৰকাৰৰ পৰা অহা নাই, এটা ৰাইজেই কৰি আছে, মানে পইচা কিবা উঠাই ৰাইজে কৰি আছে। তো আমি জানিব পৰা মতে যে এইখন গাঁৱৰ কিছুমান ক্লাবৰ ল'ৰাই মানে টকা উঠাই 10 টকা 20 টকা উঠাই এনেকে এই দলংটো ৰিপেয়াৰিং কৰি আছে। তো মোৰ প্ৰশ্ন এইটো যে এইখন দলং মানে এইটোতো গাঁও হয় না, তো এইখন এটা সমষ্টিত এটা গাঁও হয়। আমাৰ মন্দিয়া সমষ্টিৰ এইখন গাঁও গোবিন্দপুৰ। তো গোবিন্দপুৰ কোনখন সমষ্টি? মন্দিয়া সমষ্টি। আমাৰ বিধায়ক কোন? চেয়াৰমেন আলী আহমেদ। তো তেখেতক মই কম যে আপুনি চাওক এইখন দলঙৰ অৱস্থা চাওক, যি অৱস্থা হৈ আছে। এইখন দলং ৰিপেয়াৰিং কৰিব হলে হয়তো আপোনাৰ অলপ দায়িত্ব আছে, যিহেতু আপুনি এইখন সমষ্টিৰ এজন বিধায়ক। তো আপুনি নিজে কয় যে মই 3 লাখ মানুহৰ প্ৰতিনিধি, তেনেহলে এইখন গাঁৱৰ যিবিলাক মানুহ আছে এইবিলাক কি আপোনাৰ প্ৰতিনিধি নহয় নেকি? তো ইফালে দুজন দাদা আছে, অলপ চেষ্টা কৰিম জানিবলৈ। দাদা আপোনাৰ নামটো কি আছিল? মোৰ নাম হুছনি মুবাৰক। কেমেৰা পাৰ্চনক মই কম অলপ আগফালে আহিব। এটা বাইক আহিলে আৰু এটা বাইক সিফালে পাৰ হৈ যাব নোৱাৰে, কথাটো সঁচা না? সঁচা। আৰু সঁচা বুলি ক'লে কি হ'ব? আপোনালোকে কেমেৰাত হয়তো দেখা পাই আছে এইখন দাদাই বাইক ইয়াতে থিয় দি আছে আৰু দুইফালে এজন মানুহ, হয়তো 2জন মানুহ খোজকাঢ়ি যাব নোৱাৰে। এইখন ঠাইৰে 2জন মানুহ খোজকাঢ়ি যাব নোৱাৰে। মই আপোনাক দেখাই দি আছো, আপুনি চাওক। আৰু মই কম এজন দাদাই এইফালে আহিব লাগে। ভাই তুমি ইয়াতে আহাচোন, অলপ দেখাই দিবলৈ চেষ্টা কৰিম যে আমি দলঙৰ এই বেৰ আৰু এই বেৰ হাতেৰে চুব পাৰো। ইফালে অলপ দেখাই দিয়াচোন, তুমি হাতেৰে এনেকে চুব পাৰো না আমি? ইফালে দেখিব পাৰিছে এইটো হল দলং। ইফালে আপুনি চাব পাৰে তলত এটাও কাঠ নাই। মোৰ প্ৰশ্ন এইটো যে এই কাঠবিলাক গ'ল ক'ত? যিহেতু এই দলং কাঠৰ, যিহেতু পকীৰ নহয়, তো কমচে কম কাঠ কেইটা ভালকে দিব লাগে। এইটো চাওক, এইটো যিটো কাঠৰ খুঁটা দিছিল এইটো এতিয়া ভাঙাৰ পৰিস্থিতিত আছে। কেইদিনমান পিছতে এই ভেটটো ইফালে ভাঙি পৰিব, এই ভেটটো ইফালে ভাঙি পৰিব আৰু বানপানীৰ সময়ত গোটেই দলংটো ভাহি উৰি যাব। অসুবিধা হৈছে না ইয়াৰ? অসুবিধাটো পুৰা অসুবিধা। আপনি যে খোজকাঢ়ি গৈ আছে, বহুত গাঁৱত আপনি দেখা পায় উন্নত মানৰ গাঁৱত যে দলঙেৰে চাইকেল চলাই যায়, আপনি খোজকাঢ়ি আহিছে, দেখিব পাইছে চাইকেল নাই, চাইকেল দলঙে নাই, যাম কেমনে খোজকাঢ়ি? দেখিব পাইছে যে দলং আছে, এখেতে কৈ আছে দলঙে নাই, মানে দলং যে আছে এইটো ভবা নাই ৰাইজৰ, মানে দলং থকাটো নথকাৰ দৰে হৈ আছে, হয় না? ঠিক। ইফালে চাব পাৰে যি খুঁটা দিছিল এইটো ভাঙি গৈছে। মই যদি অলপ জোৰকে হেঁচা মাৰি আপোনালোকক দেখাই দি আছো এনেকুৱা পৰিস্থিতি, আপোনালোকে চাব পাৰে। আপোনালোকৰ সন্মুখত এটা দলং মই ভাঙি দেখাইছো, চাব পাৰে, ঠিক আছে? এনেকুৱা পৰিস্থিতি হৈ আছে। মই যদি এইটো হেঁচা মাৰি দিওঁ এইটোও ভাঙিব। এইটো পিছফালে যেনে যিকেইটা বেৰ আছে সকলো কেইটা বেৰ মই ভাঙি দেখুৱাব পাৰিম। আৰু যদি মই হাতেৰে দলং ভাঙিব পাৰো, অসমৰ ৰাইজে এবাৰ ভাবক কেনেকুৱা দলং, কেনেকুৱা ৰাস্তা, মানে কাম, চৰকাৰী কাম কেনেকুৱাকে হয় যে আমি হাতেৰে ভাঙি দিব পাৰো। ইফালে আপুনি চাব পাৰে, অলপ কেমেৰা পাৰ্চনক কম অলপ দেখাই দিব লাগে যে কেনেকুৱা ধৰণৰ বেৰ ইয়াতে আছে। যদি ইয়াতে এটা চাইকেলেৰে অলপ খুন্দা লাগে, চাইকেল লৈ বেৰ লৈ পানীত পৰি যাব। এইখন গাঁৱৰ মানুহে চাইকেল, বাইক, ই-ৰিক্সা লৈ এইখন দলঙেৰে অসুবিধাৰ মাজেৰে পাৰ হৈ গ'ল। কিন্তু মোৰ প্ৰশ্ন এইটো যে এইখন গাঁৱৰ মানুহৰ যদি কিবা ইমাৰ্জেঞ্চি হয়, মেডিকেলত যাব লাগে, কিবা ডাঙৰ বেমাৰ হয়, তেনেহলে এম্বুলেন্স কল কৰাৰ পিছত কেনেকৈ আহিব এইখন দলঙেৰে? বাইকেৰে কিবা সৰু ব্যৱসায় কৰি খায় আৰু দেখিব পাৰিছে এইখন দলং যে পাৰ হৈ আছে, আৰু যদি এইখন দলং পাৰ হোৱাৰ সময়ত পানীত পৰি যায়, যি কৰি খায় হয়তো এইটোও পানীত ডুবি যাব। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰ আৰু এইখন সমষ্টিৰ বিধায়কক মই অনুৰোধ কৰিম, এই গোবিন্দপুৰ গাঁৱৰ এইখন যিটো দলং, এই দলংটো অতি শীঘ্ৰেই হ'ব লাগে। লগতে এই দলঙৰ দুইফালে থকা পকী ৰাস্তা হ'ব লাগে, কিয়নো এতিয়াও কেঁচা ৰাস্তা। বৰষুণ আহিলে মানুহে চেণ্ডেল হাতত লৈ আহিব লাগে আৰু গাড়ী ঘৰত থৈ আহিব লাগে।